এটা উপলব্ধি হৈছে যে আমি প্ৰশাসনিক বিষয়ে আমি সৃষ্টি কৰিব লাগিব সামে সামে আমি ভাল প্ৰশাসনিক বিষয়া সৃষ্টি কৰিব লাগিব আৰু তাৰ কাৰণে সকলো স্তৰৰ প্ৰতিযোগিতামূলক পৰীক্ষাত আমাৰ ছাত্ৰ ছাত্ৰীসকল প্ৰস্তুত হৈ যাতে যাব পাৰে তাৰ কাৰণে আমি প্ৰত্যেকখন জিলাত একোটা কোচিং চেণ্টাৰ খুলিবৰ কাৰণে আমি যোজনা কৰিছোঁ সকলো বেংকিং হ'ব পাৰে ৰেলৱে হ'ব পাৰে APSC হ'ব পাৰে যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাত যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰস্তুত হৈ যাব পাৰে তাৰ কাৰণে প্ৰতিখন জিলাত এই কোচিং চেণ্টাৰ আৰম্ভ কৰিবৰ কাৰণে প্ৰস্তুতি আমি চলাই আছোঁ 2 নম্বৰ কথাটো হ'ল যে ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাত আমাৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰয়োজনীয় প্ৰশিক্ষণ লৈ কেনেকৈ আগবাঢ়ি যাব পাৰে তাৰ এটা পৰিকল্পনা আমি কৰি আছোঁ আৰু পৰিকল্পনা সম্পূৰ্ণ হ'লে আমি ক'ব পাৰিম কিন্তু আমাৰ লক্ষ্য একদম স্পষ্ট যে অহাবাৰ পৰীক্ষাৰ পৰা যাতে আমি সামে যাতে আমাৰ ছাত্ৰ ছাত্ৰীক দেশৰ ভালৰো ভাল প্ৰশিক্ষণ কেন্দ্ৰত যাতে আমি প্ৰশিক্ষণ দিব পাৰোঁ ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাত যাতে অৱতীৰ্ণ হ'ব পাৰে তেনে এটা প্ৰস্তুতি ছাত্ৰ সন্থাই চলাবলৈ আৰম্ভ কৰিছে আৰু আমি আমাৰ শিক্ষাবিদসকলৰ অভিভাৱকত্বত সেই লক্ষ্যটো লুইতৰ পাৰ জিলিকাবলৈ স্থাপন হৈছিল গুৱাহাটী বিশ্ববিদ্যালয় ছমাহত পৰীক্ষা পাতি ছমাহত ফলাফল দিব লাগে হোৱা নাই ছেমেষ্টাৰ মানে কি ছমাহতে পৰীক্ষা পাতি ছমাহতে ফলাফল দিব লাগে সেই কাম হোৱা নাই পৰীক্ষাৰ দৰে এটা পবিত্ৰ বিষয় অপবিত্ৰ কৰিবৰ কাৰণে মানে ইতিমধ্যে কাম আৰম্ভ কৰিছে গতিকে ইয়াত যিসকল দোষী তেওঁলোকক কঠোৰ দৃষ্টান্তমূলক শাস্তি দিব লাগে ভৱিষ্যতে যাতে কোনো ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ হেতালি খেলিবলৈ সাহ নকৰে তেনেধৰণে কঠোৰ শাস্তিমূলক ব্যৱস্থা ল'ব লাগে আৰু পৰীক্ষাটো কিয় ভালকৈ পাতিব নোৱাৰিব গুৱাহাটী বিশ্ববিদ্যালয় বা আন কৰ্তৃপক্ষই পৰীক্ষাৰ দৰে এটা পবিত্ৰ ব্যৱস্থা কিয় কাৰ্যকৰী কৰিব নোৱাৰে ছাত্ৰ ছাত্ৰীসকলে ইমান কষ্টৰে চেষ্টাৰে সাধনাৰে পঢ়ে গতিকে পৰীক্ষাটো ভালকৈ পাতি ভালকৈ ফলাফলটো দিব লাগে সেই কামটো কিয় কৰিব নোৱাৰে যোগ্য মানুহ অসমত আছেতো যোগ্য মানুহ আছে যোগ্য মানুহক দিব লাগে কিন্তু যিবিলাকে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতলৈ হেতালি খেলি পৰীক্ষাৰ দৰে পবিত্ৰ ব্যৱস্থাটোক অপবিত্ৰ কৰিছে তেওঁলোকক এনেধৰণে কঠোৰ শাস্তি দিব লাগে দৃষ্টান্তমূলক শাস্তি দিব লাগে যাতে তেওঁলোকে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ ভৱিষ্যতে হেতালি খেলিবলৈ সাহস কৰিব নোৱাৰে